কবিতাৰ শিৰোনাম তুমি এটি জীৱন্ত কিংবদন্তি। তুমি এটি নাম নহয়, তুমি এটি অনুষ্ঠান, তুমি এগছি প্ৰদীপ, তুমি দিনৰ সবিতা, তুমি ৰাতিৰ চন্দ্ৰমা। নিসহায় দুখীজনৰ তুমি পথৰ সাৰথি, যিমানেই কম বহু কম হ'ব, যিমানে ধন্যবাদ জনাওঁ সেয়াও কম হ'ব। সকলোৰে আশীষ তোমাৰ বাবে থাকিব, কাৰণ তুমি জ্ঞানৰ এগছি বন্তি, যি নিজেই যদি আনক উজ্বলায়। তুমি জীৱন্ত কিংবদন্তি, হাজাৰ ধুমুহায়ো যাক বিধ্বস্ত কৰিব নোৱাৰে তেনে এক বৃক্ষ। তুমি গভীৰ বিশ্বাস আৰু সাহসেৰে কিমান যে আদৰ্শ পথ প্ৰদৰ্শক হ'লা, তুমি নিজেই নাজানা। তুমি আমাৰ বুকুৰ মাজত সদায় থাকিবা, জানো তুমি সময়ে সময়ে কঠিন হোৱা, সেয়াও যে কেৱল অনুশাসনৰ বাবে। যিদৰে মাতৃয়ে শাসন কৰে নিজ সন্তানক, ভুলবোৰ দেখুৱাই সুপথ দিয়াৰ প্ৰচেষ্টা কৰে, সেই অক্লান্ত সূৰ্যৰ দৰে পথিক তুমি সদায় সকলোৰে জীৱনৰ প্ৰদীপ হৈ থাকা, তাৰেই কৰো কামনা।